প্ৰত্যেক সাফল্য আৰম্ভণি হয় এটা সৰু বিন্দুৰ পদক্ষেপেৰে। আজিৰ দিনটো সেই প্ৰথম পদক্ষেপ। এই মাটিটোত কেৱল মাটি নহয়, ই আমাৰ আশা, পৰিশ্ৰম আৰু সপোনৰ আধাৰ। প্ৰথম খুঁটা পতাৰ সৈতে আৰম্ভ হৈছে এটা নতুন অধ্যায়, য'ত ঘামৰ প্ৰতিটো বিন্দুৰ মাজত গঢ়ি উঠিব সফলতাৰ দেউল। সপোন দেখে সকলোৱে, কিন্তু সেই সপোনক বাস্তৱ ৰূপ দিয়াটো হৈছে সাহসী মানুহ। এই খুঁটাটো কেৱল ইটা বা কাঠ নহয়, ই প্ৰতিজ্ঞা, ই প্ৰতিশ্ৰুতি, ই নিজকে কৰিবলৈ লোৱা এক পদক্ষেপ। এদিন এই মাটিত হৈ উঠিব আমাৰ পৰিশ্ৰমৰ প্ৰমাণ, এখন বিল্ডিং ঘৰ, এখন পৰিচয়, এখন গৌৰৱৰ স্তম্ভ। প্ৰথম খুঁটা, প্ৰথম আশা, সপোনৰ যাত্ৰা এতিয়া আৰম্ভহে হৈছে।